আমি বিপিএফে যেতিয়া সরকার চলাই আছিল এই সময়তে এই বিটিচিত ভাল এটা গেট বনাব লাগে দিছপুৰ নিচিনা বা বহুত মুঠতে ভাল এটা গেট পঞ্চায়তত বনাব লাগে বুলি আমাৰ ডিচিশ্যন লোৱা আছে আৰু এই গেটখন কেনেকৈ হ'ব লাগে এইটো গোটেই কনচেপ্টটো আমিয়ে বনাই গৈছে আজিৰ দিনত যেনিবা এই বিটিচি ছেক্ৰেটাৰী গেটটো আমিয়ে বনাই গৈছিলোঁ আমাৰ দিনত আমি কমপ্লিশ্যন কৰিব পৰা নাছিলোঁ ফিনিচিং দিব পৰা নাছিলোঁ কেনেকুৱা সকলো জাতি জনগোষ্ঠীৰ কালচাৰবিলাক যাতে ইয়াত ৰিফ্লেক্ট হয় এই ধৰণৰ গেট বনাব লাগে এইবিলাক কনচেপ্ট আমাৰে আছিল আমি বনাইছোঁ কিন্তু ফিনিচিং হোৱা নাছিলে কিন্তু এই ইউপিএফএল দিনত যেটো ফিনিচিং কৰিছে ইয়াত কিন্তু এটা ডাঙৰ কিবা থাকি গ'ল যে যেটো বস্তু কনচেপ্টত নাছিলে সেইটো ইয়াত আছে সেইটো হ'ল আফচুৰ চেম্বল ইয়াত আফচুৰ চেম্বল দৰকাৰ নাছিলে যদি থাকিব লাগে বিএলচিৰো ফ্লেগ থাকিব লাগিব এনডিএফবিৰো ফ্লেগ থাকিব লাগিব আফচুৰো ফ্লেগ থাকিব লাগিব তেতিয়াহে হ'ব তো সেইকাৰণে এইবিলাক ফ্লেগ কিয় এনেকুৱা জাতীয় চেম্বলটো কিয় এনেকুৱা চৰকাৰী গেটত কিয় ৰাখিব লাগে এনেকুৱা ভাবি পেলাই আমি চিন্তা কৰা নাছিলোঁ বা আমি ৰখা নাছিলোঁ বিএলচিয়ে শক্তিশালী হয় প্ৰথম ইয়াৰ চেম্বলটো আমি ৰখা নাই আফচু শক্তিশালী হয় ইয়াৰ চেম্বলটো আমি ৰখা নাই বা এনডিএফবিয়ে শক্তিশালী হয় ইয়াৰ চেম্বল আমি ৰখা নাছিল কিন্তু আজি ডিচিশ্যন হৈ গ'ল যে ইয়াত যেহেতু এনডিএফবিয়ে শক্তিশালী হয় আফচুও শক্তিশালী হয় বিএলচিও শক্তিশালী হয় এই তিনিটা অৰ্গেনাইজেশ্যনৰ চেম্বলটো এই গেটত থাকিব এইটো আমি অকল এফচু দি নহ'ব এনডিএফবিৰো থাকিব বিএলচিৰো থাকিব বাছ শক্তিশালী হিচাপে এইটো আমাৰ ইচিত আজি ডিচিশ্যন হৈ গ'ল